Hey guys, কি খবৰ? আশা কৰোঁ আপোনালোক আটাই ভালে আছে, আমিও ভালে আছোঁ। সো আপোনালোক আকৌ এবাৰ মই মাইনু মিতাক্ষীৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে 5:30 আৰু দেখিছেনে মই পুৰা ৰেডি হৈ পেলাই আপোনালোকৰ কথা পাতি আছোঁ। যেনে আমি এতিয়া যাব ওলাইছোঁ মানে বঙাইগাঁৱলৈ, আৰু এয়া মিতাক্ষীও ৰেডি হৈ গৈছে। একচুৱেলি আজি নতুন SOP ওলাইছে, 8টা বজালৈকে দোকান খোলা। চ' ভাবিলোঁ আজি এনেতো হাজবেণ্ডৰ অফিচৰ পৰা আহোঁতে দেৰি হয়, মৰ্ণিঙত বজাৰ কৰা নহয়। চ' আজি যিহেতুকে অকণমান দেৰিলৈকে টাইম পালোঁ, চ' মাহৰ যিটো ঘৰৰ মানে বজাৰ থাকে খোৱা লোৱা গ্ৰচাৰী, সেয়া আমি আজি শ্বপিং কৰিবলৈ যাম। চ' ফটাফট ওলাই মেলি আপোনালোকৰ লগত কথা পাতি আছোঁ। এতিয়া ওলাইছোঁ, দেৰি হৈছে আৰু এয়া পিছপিনে বহিছে মা আৰু গাড়ী চলাই আছে পুৰা মিউজিক বজাই আজি বহুত দিনৰ মূৰত আৰু দেৰিকৈ বজাৰলৈ গৈ আছোঁ। ভাল লাগিছে আৰু এইফালে মিতাক্ষীও খুব হেপ্পী আৰু, কিন্তু ৰাস্তাটোৱে বহুত বেছি বেয়া হৈ গৈছে আৰু আজি বহুত দিনৰ মূৰত এনেদৰে মানে ৰাতিৰ লাইট জ্বলা পোহৰত বজাৰলৈ আহিব পাইছোঁ। বহুত ভাল লাগে এনেদৰে মানে ৰাতি আহি পেলাই। আৰু এতিয়া আহি গ'লোঁ আমি বজাৰত, আৰু এই দোকানকেইখন বঙাইগাঁৱৰ মানুহে চিনি পাব। এই দোকানকেইখনত ব্লাউজৰ পূৰা কালেকশ্যন পোৱা যায়। আৰু ইয়াতে আহিছোঁ, মায়ে বোলে কিবা ব্লাউজ কিনিব আৰু কিবা টুকটাক কিনিব। আৰু এয়া মা দোকানত সোমাইছে। আগৰ ভিডিঅ'ত মাক দেখা পাইছে চাগে, অকণমান ওলাইছিলে। এয়াই হৈছে মোৰ শাহু, আৰু তেখেতে ব্লাউজ কিনি আছে। আৰু হৈ গ'ল এতিয়া আমি গ্ৰচাৰী শ্বপিঙৰ বাবে এইখন দোকানলৈ আহিছোঁ। ইয়াত গোটেইখিনি নিকিনো, অকণমান কিনিম। ইয়াত এই দোকানখনত বিস্কুটৰ বহুত কালেকশ্যন পোৱা যায়, তথা মানে কি আৰু আবেলি চাহৰ লগত খোৱা মানে বস্তু আৰু কেক বিস্কুট এনেকুৱা বস্তু বহুত পোৱা যায়, মানে ভেৰাইটি আৰু। চ' মিতাক্ষীৰ বাবে ইয়াৰ পৰাই বিস্কুট লৈ যাওঁ। আৰু ইয়াত মানে কি আৰু চাই পেলাই আপুনি ল'ব পাৰে কোনটো বস্তু ভাল লাগে। আৰু ইয়াত আপোনাৰ আৰু ধূপৰ কালেকশ্যন দেখিছেনে নাই, কিমান ধূপ মানে কি লাগিব আপোনাৰ। আৰু এইপিনে কচমেটিকো আছে অকণমান। আমি অকণমান ইয়াৰ পৰা বজাৰ কৰিলোঁ আৰু এতিয়া গৈ আছোঁ আন এখন বজাৰলৈ। আৰু কিন্তু ৰাস্তাত ইমান বৰষুণ দিলে, আৰু এতিয়া মানে কি আৰু সোনকালে আন এখন দোকানৰ পৰা বস্তুখিনি কিনি পেলাই এতিয়া সোনকালে ঘৰলৈ যাম। এইখিনিতে অকণমান ৰখি দিম। ইয়াত এখন আমুলৰ দোকান আছে, সেইখনত আইচক্ৰীম আৰু আপোনাৰ ফ্ৰ'জেন কুক যিবিলাক পোৱা যায়, জাষ্ট ফ্ৰাই কৰিলে হ'ল, সেইবিলাক পোৱা যায়, তাৰ পৰা ল'ম। আৰু এতিয়া আমি আহিছোঁ এখন মানে কি আৰু আমাৰ বাথৰুমৰ চেল্ফ লগা হৈছে। চ' এই দোকানখনৰ পৰা নিম বুলি সোমাইছোঁহি, আৰু ইয়াত লোৱা হৈ গ'ল। আৰু লগতে ভাবিলোঁ গাড়ীত তেলো ভৰাই লওঁ। চ' এতিয়া তেল ভৰাই আছোঁ। এতিয়া আমি ঘৰ আহি পালোঁ। মানে ৰাস্তাত অহাৰ সময়ত ইমান জোৰে বৰষুণ আহিলে, চ' আৰু ভিডিঅ' কৰা নহ'ল। জল্দি আমি যিবিলাক মানে ঘৰৰ মানে গেলামাল আছিলে সেইখিনি বজাৰ কৰি ল'লোঁ, ফটাফট কৰি পেলাই আহি গ'লোঁ। চ' কি কিনি আনিলোঁ সেইবিলাক আপোনালোকৰ লগত দেখুৱাম, চ' চাই থাকক। আৰু এয়া বজাৰৰ অকণমান এয়া বানকেইটা, আপোনালোকে নক'ব আৰু ইমান বান আনিছে। একচুৱেলি সেই দোকানখনৰ বানকেইটা খুব টেষ্টি হয়, চ' গৈছোঁ কাৰণে লৈ আহিছোঁ। আৰু এয়া চুগাৰ ফ্ৰী বিস্কুট, মাৰ বাবে এয়া কেক, আৰু এয়া বিস্কুট গোটেই মাহৰ নহয়, কেইদিনমান যাব। আৰু এয়া পপকৰ্ণ, মিতাক্ষীয়ে ভাল পায়। আৰু এয়া চিজ, কোনে ভাল পায় কমেণ্টছত জনাব, আমি কিন্তু খুব ভাল পাওঁ। আৰু এইবাৰ ভাবিছোঁ মামা আৰ্থৰ এই ফেচ ৱাছটো ইউজ কৰোঁ, বহুতে কৈছে ভাল, কেনেকুৱা লাগে আপোনালোকক জনাম বাৰু। আৰু এয়া বাটাৰ, আৰু এয়া বডি অৰ্ডাৰ ৰেক্সনা, এইটো মই ইউজ কৰোঁ, আপোনালোকক মই আগতে কৈছোঁ।
মোৰ যদি ভিডিঅ'টো চোৱা নাই গম নাপায় চাই ল'ব আৰু এয়া তন্দুৰী মেয় এইবাৰ আমি ভাবিছোঁ এই তন্দুৰী মেয় টেষ্ট কৰি চাওঁ আৰু মই যে কৈছিলোঁ আমুলৰ দোকানখনৰ পৰা ফ্ৰ'জেন আইটেম কেইটা আনিছোঁ এইকেইটা ভেজি 6 আৰু হেছ ব্ৰাউন খুব ইজি জাষ্ট ফ্ৰাই কৰিলে হ'ল তেলত আবেলি স্নেক্সৰ কাৰণে খুব মানে ইজি আৰু মিঠাক্ষীও ভাল পায় আৰু এই গ্লুকন ডি যিটো গৰমৰ দিনৰ বাবে খুবেই দৰকাৰ আৰু এইখিনি আছিল বজাৰৰ অকণমান আৰু বাকীখিনি মিঠাক্ষীয়ে দোকান দি বহি গৈছে এয়া পূৰা ওলাই লোৱা হৈছে কিয়নো মিলাব লাগে যিহেতুকে আগতে অৰ্ডাৰটো দি দিওঁ আৰু এয়া মিঠাতেল যিটো মিঠাতেল ইউজ কৰোঁ সেইটো নিদিলে এইবাৰ বেলেগ মিঠাতেল দি দিলে ভোগ চাউল ধূপ ময়দা এইফালে চানাচুৰ বহুত খাওঁ দেই আমি চানাচুৰ আৰু এইফালে মচুৰ দাল মুগ দাল মটৰ আৰু এয়া পূজাৰ বাবে এক্সট্ৰা আধা কিলো মিঠাতেল আৰু এয়া কলগেট আৰু এইফালে বুটৰ দালি আছে এইফালে আছে কাশ্মীৰী চিলি পাউডাৰ এইফালে আটা আৰু এইফালে চাৰ নিমখ পাপৰ পাঁচফোৰণ আৰু এয়া ভিম চাবোন অল আউট আৰু এয়া মিঠাক্ষী আৰু আমাৰ খোৱাটো ব্যৱহাৰ হয় কিচমিচ কাজু আলমণ্ড আৰু এইফালে মেগী মছলা হালধি আৰু মেগী মিঠাক্ষীক সদায় নিদিওঁ কেতিয়াবা কেতিয়াবা দিওঁ চ' লৈ আহিছোঁ আৰু এয়া কেবুল হাজবেণ্ডে বোলে কামত লাগিব চ' ইয়াৰ লগতে আজি আছোঁ ইয়াতে আছে আৰু আজিৰ দিনটোৰ গোটেই বজাৰখিনিৰ ভিতৰত এইটো হৈছে বিশেষকৈ লাভ এই ডাঙৰ 1 লিটাৰ কেচাপটোৰ লগত এই কেচাপটো ফ্ৰী পাইছোঁ চ' এইখিনিয়ে আছিলে আজি গোটেই বজাৰখিনি আপোনালোকে নক'ব আৰু যে বজাৰখিনি দেখুৱাব লগা নহয় দেখুৱালোঁ চ' আপোনালোকে বস্তুখিনি দেখিলে আজি কি আনিলোঁ গোটেইখিনি আপোনালোকক দেখুৱালোঁ কিছুমানে হয়তো ভাবিব পাৰে গেলামাল বস্তু আনিছে কিনো দেখুৱাবলগীয়া বস্তু কিন্তু মোৰ মানে মই কি কৰোঁ সৰু ডাঙৰ চব কথা আপোনালোকৰ লগত যিহেতুকে শ্বেয়াৰ কৰোঁ চ' এইখিনিও শ্বেয়াৰ কৰিলোঁ আৰু এতিয়া বস্তুটো আনিলোঁ এগালমান কিন্তু এতিয়া সেইবিলাক বেলেগ বেলেগকৈ বটলত ভৰাই থৈ সামৰাটো খুব টান মই বেয়া পাওঁ আৰু চ' এতিয়া এয়া আহি গ'ল আমাৰ মহাৰাণী কি হ'ল তাই মানে কি লাগিছিল তাত গৈ কি লাগিছিল কৈ দিয়া তাত দোকানত গৈ তাইক মানে আজিও মানে ডল লাগে চ' ডলটো নাপালে কি পালা কি দিলে দেউতাই চ' এক পেকেট পূৰা বেলুন লৈ আহিছে আৰু গোটেই গাড়ীত ফুকাই আহিছে আৰু এতিয়া থৈ দিছে কেতিয়া ফুলাবা এইবিলাক এতিয়া মায়ে কৈছে কি মাৰ বাৰ্থডে আহিছে চ' মাৰ বাৰ্থডে ফুলাব দিছে চ' এতিয়া ৰাখিছে নহ'লে এই যেতিয়াৰ পৰা কিনিছে তেতিয়াৰ পৰা সেয়ে কৰি আছে চ' এতিয়া ভিডিঅ'টো সামৰোঁ কাৰণ বস্তুবিলাক ভৰাওঁ যিহেতুকে ৰাতিও হৈছে বহুত চ' যদি ভাল লাগিছে ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি কথা মানুহবিলাকে চাব পাৰে য়েছ তাই কি কৈছে বুজি পাইছে চাগে চ' প্লিজ শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ লগত আপোনালোকৰ ফেমিলি মেম্বাৰ ফ্ৰেণ্ডছবোৰেও চাব পাৰে মোৰ ভিডিঅ'বোৰ আৰু শেষলৈ মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ